প্ৰথমতে ইন্ট্ৰ হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰাকেশ বৰ্মন মই ৰাকেশ বৰ্মন আৰু আজি আমি আনবক্সিং কৰিম ফ্লিপকাৰ্টৰ পৰা কিবা এটা অৰ্ডাৰ দিছিলোঁ আমি হল এইটো বস্তুটো গৰিলা মোবাইল ষ্টেণ্ড আপোনাৰ বেছি দাম নহয় আপুনি মই লিংক দি দিম আপুনি হেৰি কৰিব পাৰিব ল'ব পাৰিব বেছি দাম নহয় 340 টকা মুঠতে আপোনাৰ 400 টকা যাব আৰু এতিয়া বস্তুটো চাই লওক এতিয়া আমি ইয়াক আনবক্সিং কৰিম ভিতৰত কি আছে ভিতৰত এক প্ৰশ্নটো আৰম্ভ হ'ব ওলাইছে এইটো এই ভাঙা আছে নেকি নাই ভাঙা নাই ধুনীয়া ভাল কভাৰ কৰি পঠাইছে কিন্তু এটা ষ্টাৰ বেছিকৈ দিব লাগিব পেকিঙৰ কাৰণে একদম নিউক্লিয়াৰ বম পেকিং কৰা দিছে একদম হৈ গৈছে খোলা আৰম্ভ ভিতৰত আপোনাৰ ওলাব এইটো বস্তুটো দুটা বস্তু আছে একো কাগজ পত্ৰ নাই জাবৰটো পেলাই দিলোঁ বেয়া নহয় আপোনাৰ দামটো হিচাপত বেয়া নহয় কোৱালিটিও ভালে আছে প্ৰব্লেম নাই চাব পাৰে এইটো সেই আছে ইয়াত আপোনাৰ এইটো লগাই দিলে এইটো আপুনি প্ৰথমতে লগাই দিব এইটো হিচাপত আপুনি আপোনাৰ মোবাইলটো ইয়াত দি দিলে হ'ল এইটো লবৰ এটাও দিছে মোবাইলটো সেফটিৰ কাৰণে বাকীটো টানি আপোনাৰ মোবাইলটো লগাই দিলে আপোনাক ধৰক এনেকৈ আপোনাৰ মোবাইলটো লগাই ল'ব আৰামছে এইটো এডজাষ্টেবল হৈ যাব আপোনাৰ হিচাপত যেনেকুৱা লাগে আপুনি সেইটো ধৰি ঠিক আছে মই লিংক দি দিম এইটো বস্তুটো ইমানেই হ'ব আপুনি মোবাইলটো ইয়াৰ পৰা খুলি ল'লে হৈ গ'ল বাকী সব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰিবই আৰু বেলটো নবজালেও ছাবস্ক্ৰাইবটো কৰিবই বাকীটো লাগে যদি মই লিংক দি দিম ডিছক্ৰিপশ্যনত